হাতখন মেলি আছোঁ, আহিলে লৈ যাম। বাৰিষাৰ বতৰ, বৰষুণ পৰিবই, ৰাতি লাইট জ্বলালে বিল আহিবই। চুগাৰ ফুপত থোৱা পইচাও দিব লাগিব উলিয়াই। এইটো মিটাৰ আমাক নালাগে, আমাক এইটো মিটাৰহে লাগে। স্মাৰ্ট মিটাৰটো লগোৱাৰ পৰা মানে বিল 3 গুণ আহিছে। আগৰ ধৰক 600-700 আহে, এতিয়া 1500-2000 তেনেকৈ আহিছে। এতিয়া এয়া চব হাজিৰা কৰা মানুহ। এতিয়া ল'ৰা ছোৱালীক স্কুলতে পঢ়াবনে, গেছৰ দামো বাঢ়িছে। এতিয়া অৰুণোদয় পইচাটো দিলেই নহ'ব নহয়, আমাক লাইটৰ বিলটো কমাই দিবলৈ আগৰ মিটাৰটো লগাই দিলেই হ'ল। আমি আপোনালোকৰ নিজৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰক এটাই অনুৰোধ জনাইছোঁ, আমাৰ আগৰ মিটাৰটোকে লগাই দিয়ক, নহ'লে আমি দুখীয়া মানুহখিনি চলিবলৈ বহুত অসুবিধা হ'ব। কিমান দিন হ'ল স্মাৰ্ট মিটাৰ লগোৱা? কিমান দিন? 3 মাহ হ'ল। কিমান বিল আহি আছে আপোনাৰ? এতিয়া বহুত আহিছে। আমি 25 তাৰিখে 3000 টকা ৰিচাৰ্জ কৰিছোঁ, এতিয়ালৈকে আজি কাটিবই। আগত কিমান আহিছিলে? আগত কম আহিছিল, কমেও 2000 টকা আহিছিলে মাহত, এতিয়া মাহত 3000 টকা আহিছে। আজি অফিচলৈ কিয় আহিলে? আজি আহিছোঁ মানে সেইটোকে প্ৰতিবাদ কৰিবলৈ আহিছোঁ, অভিযোগ দিবলৈ আহিছোঁ। কি ক'লে এইটো বিষয়ে? কি ক'লে মানে ধৰক এইটো কোম্পানী বস্তু বুলি কৈছে যে আমি ইয়াত একো কৰিব নোৱাৰোঁ, মানে ওপৰৰ চৰকাৰলৈ ক'বলৈ দিছে। নিশ্চয়কৈ এনেদৰে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। আৰু একাংশ মহিলা আছে, যে কি ক'ব আজি স্মাৰ্ট মিটাৰ লগা আপোনাৰ অসুবিধা হৈছে? হয়, অসুবিধা হৈছে। আমাৰ অসুবিধা মানে কি, যিটো মিটাৰ লগাইছে সেইটো মিটাৰ আমাৰ তেজপুৰ মিটাৰ বুলিয়ে পাব পাৰি। কিয় সেইটো মিটাৰ আমি এতিয়া হাজিৰা কৰি খোৱা মানুহ, আমি এতিয়া দিন হাজিৰা কৰি খাই ল'ৰা ছোৱালী স্কুলে দিম নে টিউচনে দিম নে লাইটৰ বিলে দিম নে গেছে আনিম? তেওঁলোকে সেইটো কি কৰিম এতিয়া? আমাক আগৰ যিটো মিটাৰ আছে আমাক সেইটো মিটাৰ ঘূৰাই দিলেই হ'ল। আমাক এইটো মিটাৰ নালাগে আৰু আমাৰ 280 টকা বা 1500 এনেকৈ আহে, আমাক সেইটো মিটাৰ এতিয়া কিমান বিল আহিছে? এইবাৰ মোৰ মানে এইটো মিটাৰ লগাবই, কিন্তু এতিয়া আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ যে আমাক এইটো মিটাৰ নালাগে। ইমেইলতে সামৰণি মাৰো যে যিখিনি মিটাৰ লগালে সেয়া খুলি লৈ যাওক আৰু চৰকাৰে আগৰ মিটাৰখিনি লগাই দিয়ক। আপোনাৰ ঘৰত লগাইছে স্মাৰ্ট মিটাৰ? কি ক'ব? মানে লগাব নালাগে, মানে সেইটো নালাগে মিটাৰ, স্মাৰ্ট মিটাৰটো নালাগে। আগত যেনেকৈ আছে তেনেকৈ চলি গ'লেই হ'ল আমাৰ। আৰু আপোনালোকৰ দেখিছোঁ কেইবাগৰাকী মহিলা আহিছে, কাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে? আমাৰ ছাৰ আমাক সেইটো মিটাৰ নালাগে, আগৰ যিটো মিটাৰ সেইটো মিটাৰেই লাগে আমাক।